মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ চুজি দিয়া নাৰিকলৰ লাড়ু। চুজি দি কেনেকৈনো নাৰিকলৰ লাড়ু টান আৰু ঘূৰণীয়াকৈ বনাব পাৰি চাওঁচোন আহক। প্ৰথমে মই চুজি লৈছোঁ আধা কাপ। চুজিবোৰ অলপ ডাঙৰ ডাঙৰ হোৱাৰ কাৰণে চুজিখিনি এতিয়া মিক্সিত গুড়ি কৰি ল'ম। এইখিনি এতিয়া হৈ গৈছে। মই এতিয়া এইখিনি প্লেট এখনলৈ উলিয়াই ল'ম আৰু মই একেটা বাটিতে চেনি দিছোঁ 1 কাপ, পুৰা ফুলকৈ দিছোঁ ওপৰলৈকে। এইখিনি মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম। এইখিনি এতিয়া হৈ গ'ল। এইখিনিও মই প্লেট এখনলৈ উলিয়াই ল'ম। এতিয়া মই কাটি থোৱা নাৰিকলখিনি একেটা বাটিতে গুড়ি কৰি ল'ম। আপোনালোকে নাৰিকলৰ ওপৰৰ বাকলি, যিটো ক'লা বাকলি থাকে, সেইটো এৰুৱাই ল'ব। নাৰিকলখিনি গুড়ি কৰা হৈ গৈছে। মই লৈছিলোঁ মিডিয়াম সাইজৰ এটা নাৰিকল। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দিলোঁ। এতিয়া মই ইয়াতে দিম চুজিখিনি, যিখিনি মই মিক্সিত গুড়ি কৰি লৈছিলোঁ, সেই চুজিখিনি এতিয়া দিম। চুজিখিনি মই এতিয়া ভাজি ল'ম, যাতে কেঁচা ভাৱটো নাথাকে। গেছটো ল' কৰি ভাজিব, যাতে ৰঙা পৰি নাযায়। এতিয়া এইখিনি হৈ গৈছে। এতিয়া এইখিনি আমি নমাই পেলাম। আপোনালোকে কেৰাহীত চুজিখিনি ৰাখি নথব, লগে লগে বেলেগ এটা বাচনলৈ নমাই পেলাব। চুজিখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই কেৰাহীখন আকৌ পাতি গৰম হ'বলৈ দিলোঁ। এতিয়া মই ইয়াতে নাৰিকলৰ মিশ্ৰণখিনি দি দিছোঁ। অলপ সময় মই এইখিনি ভাজি থাকিম। নাৰিকলখিনি মই 5 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াতে যোগ কৰিম মই চেনিখিনি। তাৰ পাছত এইখিনি ভালকৈ মিক্স কৰি ভাজি থাকিব লাগিব। কেৰাহীৰ ছাইডত লাগি থকাবোৰ এৰুৱাই দিব, নহ'লে জ্বলি যাব। গেছটো মিডিয়াম ফ্লেমত ৰাখি ভাজি থাকিব। ইয়াতে দি দিম এতিয়া চুজিখিনি। চুজিখিনি এতিয়া ভালদৰে মিক্স কৰি দিব। চুজিখিনি দিয়ে গেছটো অফ কৰি দিব। বেছি শুকান হৈ গ'লে বনাবলৈ অসুবিধা হ'ব। এইখিনি এতিয়া আমি এফালৰ পৰা বনাই যাম। নাৰিকলৰ লাড়ুখিনি গৰমে গৰমে বনাই যাব লাগিব এটা ছাইডৰ পৰা, নহ'লে নুঠিব। নাৰিকলৰ লাড়ু বনাই থাকোঁতে যদি হাতখন বেছি আঠা আঠা লাগে, তেনে হাতখন ধুই ল'ব আৰু পুনৰ হাতত তেল অকণ বা নহ'লে ঘি অকণ লগাই ল'ব, তেতিয়া লাগি নধৰে। ভিডিঅ'টোত দেখুওৱা ধৰণে বনাব, তেতিয়া ভাল হ'ব, নিশ্চয় পাৰিব।
শেষৰখিনি যদি শুকাই যায় তেতিয়াহ'লে পানী অকণ ছটিয়াই আকৌ গৰম কৰি ল'ব। তেতিয়া নাৰিকলৰ লাড়ুকেইটা ধুনীয়াকৈ উঠে। এই মোৰ এতিয়া হৈ গৈছে। এটা মই ভাঙি দেখাই দিছোঁ, লগে লগে কিমান টাইট হৈ গৈছে দেখিছেনে? ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।